কোনোবা মটিভেটৰে বা অভিৰুচকে বা বিভিন্ন ব্যক্তিয়ে শিক্ষকে, প্ৰশিক্ষকে, নিৰ্দেশকে, পৰামৰ্শদাতাই মানুহৰ জীৱন সলনি কৰিব পাৰেনে? ইয়াৰ উত্তৰ নোৱাৰে। আনৰ কথাত বা কাৰোবাৰ কথাত জীৱন সলনি কৰিব পাৰিনে? নোৱাৰি। কিয়? জীৱন সলনি কৰা ইমান সহজ নহয়। যদি কোনোবাই কয় বা কোনোবা মটিভেটৰে কাৰোবাক জীৱন সলনি কৰিব পাৰে বুলি কোৱা হয়, তেতিয়াহ'লে আপুনি এখন কাল্পনিক জগতত বসবাস কৰি আছে। ইয়াৰ মূল কাৰণ হ'ল, যদি কিবা কৰিব বিচাৰে তেন্তে আপুনি নিজেই কৰিব লাগিব। আপুনি নিজে নাভাবিলে আনে কি ভাবে, কি পৰামৰ্শ দিয়ে, কি নিৰ্দেশনা দিয়ে বা কি আপোনাক দিহা বা পৰামৰ্শ প্ৰদান কৰে, এই সকলো নিৰৰ্থক। কিয় জানে? কাৰণ আপুনি যদি গ্ৰহণ কৰিবলৈ প্ৰস্তুতেই নহয়, আপোনাক কোনোবাই প্ৰস্তুত কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। কাৰণ গিলিব আপুনি নিজেই লাগিব। কোনোবাই আপোনাক গিলাব নোৱাৰে। মই ভাবোঁ, মই কিজানি কিঞ্চিতমান হ'লেও মানুহক জীৱন আৰু জীৱনৰ মূল্যবোধ সম্পৰ্কে সহায় কৰিব পাৰোঁ নেকি? বা সজাগ কৰিব পাৰোঁ নেকি? সমাজৰ মাজলৈ পৰিৱৰ্তন আনিব পাৰোঁ নেকি? মিছা। সকলো মিছা। মই নালাগে মোৰ দৰে আৰু 100 জনেও যদি আপোনাক বা কাৰোবাক পৰামৰ্শ প্ৰদান কৰি জীৱন সলনি কৰিবলৈ প্ৰয়াস কৰে বা কৰিব পাৰে, তেনে কোনো অৰ্থ নাই। মানে তাৰ কোনো সম্ভাৱনা নাই। কিয় কৈছোঁ কথাটো অকণমান গুৰুত্ব সহকাৰে শুনক। এই যে জীৱন সলনি কৰা, পৰামৰ্শ দিয়া, মটিভেশ্যনেল স্পীচ প্ৰদান কৰা, এই সকলো মিছা। তাৰ অৰ্থ এইটোৱে নহয় যে মই মোৰ কৰ্তব্য নকৰিম বা নহয় বা কৰিব নোৱাৰোঁ, তেনে নহয়। কৰিম, কৰি আছোঁ, কৰি থাকিম। কিয় জানে? মোৰ শ্ৰোতাসকলৰ ভিতৰত অন্ততঃ 1% হ'লেও এনে শ্ৰোতা আছে যিসকল সঁচাকৈয়ে জীৱনৰ নতুন পথৰ সন্ধানত আছে। সেইসকলৰ বাবে এই ভিডিঅ'সমূহ উপকাৰী হ'ব। ধৰি লৈছোঁ মোৰ ভিডিঅ'ৰ 500 জন দৰ্শক বা শ্ৰোতা আছে। যদি 5 জনে নিজৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে বা কৰে মোৰ এই ভিডিঅ'সমূহ চাই, তাতকৈ আৰু জীৱনত আন কিবা লাগেনে? মই ভাবোঁ একো নালাগে। মানুহ হিচাপে 5 জন মানুহক জীৱন যদি সলনি কৰিব পাৰে, তাতকৈ কৃতিত্ব আৰু একো নালাগে। এতিয়া আহোঁ আচল কথাটোলৈ। মানুহৰ জীৱন সলনি কৰাৰ বাবে কেইটামান উপাদানে ক্ৰিয়া কৰে। যেনে আপোনাৰ মনোভাৱ, আপোনাৰ সংগ, আপোনাৰ প্ৰয়োজনীয়তা, আপোনাৰ জীৱনৰ লক্ষ্য আৰু আপোনাৰ জীৱনৰ সংকল্প। প্ৰথম, মনোভাৱ। আপোনাৰ মনৰ ভাৱ, ইচ্ছা, আশা, আকাংক্ষা, তাড়না আৰু নিজৰ ওপৰত থকা বিশ্বাস। দ্বিতীয়তে, আপোনাৰ সংগী। বহল মানসিকতা, বহল সপোনসম্পন্ন, বহল উচ্চাকাংক্ষা সম্পন্ন ব্যক্তিৰ সান্নিধ্যত যদি আপুনি থাকে বা তেনে ব্যক্তিৰ বা সংগীৰ লগত জীৱন কটাব লৈছে বা কটাই আছে, তেতিয়াহ'লে নিশ্চিত থাকক, যদি তেনে 4 জন সংগীৰ লগত আপুনি জীৱন অতিবাহিত কৰি আছে, অনাগত 4-5 মাহৰ ভিতৰত 5ম জন সেই উচ্চাকাংক্ষী, সেই মনোভাৱ সম্পন্ন ব্যক্তি আপুনি হৈ উঠিব। ইয়াৰ বিপৰীতে আপুনি যদি 9 জন অপদাৰ্থ বন্ধুৰ আবেষ্টনীত 6 মাহ পাৰ কৰে, তেন্তে নিশ্চিত থাকক যে 10ম অপদাৰ্থ আপুনি হ'ব। কিয়নো যেনে আলোচনা, যেনে কাৰ্যকলাপ, যেনে ভাৱধাৰা, তেনে ফলাফল। তৃতীয়তে, আপোনাৰ প্ৰয়োজনীয়ে মানুহক
মানুহৰ জীৱনৰ প্ৰস্তুত কৰিব। প্ৰয়োজনে নিজে গিলিবলৈ চেষ্টা কৰিব। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ জীৱনৰ মানসিকতা বা জীৱনৰ গতিপথ সলনি কৰিব বা নতুন গতিপথৰ অনুসন্ধান কৰিব বা ভাবিব। তেতিয়া এই ধৰণৰ চেনেলে কামত দিব। সি হয়তো তাতকৈ কমেও হ'ব পাৰে। তেনে প্ৰয়োজন সম্পন্ন ব্যক্তি হয়তো 1%তকৈ কম হ'ব পাৰে, তাৰ কোনো অৰ্থ নাই। কিন্তু যিসকলৰ প্ৰয়োজন আছে সেইসকলেহে সেই প্ৰয়োজনত পূৰণৰ অনুসন্ধান কৰি ফুৰিব। চতুৰ্থতে, লক্ষ্য স্পষ্ট থাকিলে সেই লক্ষ্যত উপনীত হোৱাৰ চিন্তাই আপোনাক খাবলৈ শুবলৈ নিদিব। আপুনি নিজক বা বিভিন্ন ব্যক্তিক প্ৰশ্ন কৰিব। সেই প্ৰশ্ন হয়তো ইউটিউবেও ঠাই পাব পাৰে। তেতিয়া সকলো সমস্যাৰ সমাধান পাব আৰু নিজৰ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হ'ব। পঞ্চমত, জীৱনৰ সংকল্প। কৰিমে, হমে, পামে। তেতিয়াহে জাগি উঠিব আপোনাৰ প্ৰৱণতা, অৰ্থাৎ প্ৰাপ্তিৰ তাড়না। মাত্ৰ এটা উদাহৰণেৰে বিষয়বস্তু সামৰিছোঁ। এজন গৰখীয়াই অকলে শতাধিক গৰু ৰখিব পাৰে। ভৰ দুপৰীয়া গৰুৰ যদি পিয়াহ লাগিছে বা পানীৰ প্ৰতি আসক্তি জন্মিছে বা পানী খোৱাই তেওঁলোকৰ গৰুবিলাকৰ লক্ষ্য হয়, এজন গৰখীয়াই 100টা গৰুক অকলে বিল বা পানীলৈ মাত্ৰ খেদি দিলেই 100টা গৰুক পানী খুৱাব পাৰে। একেবাৰে সহজ কথা। কাৰণ তাড়না আছে, পানী খোৱা পিয়াহ আছে বা তৃষ্ণাতুৰ হৈ আছে। ইয়াৰ বিপৰীতে যদি 10জন গৰখীয়াই এটা মাত্ৰ গৰুক পানী খুৱাব বিচাৰিছে, কিন্তু গৰুটোৱে পানী নাখায়, কাৰণ তাৰ তাড়না বা প্ৰয়োজনীয়তা নাই। চাৰিওফালৰ পৰা পিটি, খেদি, ঠেলি, হেঁচি পানীলৈ নমালে, কিন্তু পানী খুৱাব নোৱাৰিলে, কাৰণ গ্ৰহণ কৰিবলৈ সেই গৰু প্ৰস্তুত নহয়। মানুহৰ ক্ষেত্ৰতো একে নীতি প্ৰযোজ্য। জতুৱা ঠাঁচ এভাগি আছে, নোধো গা ধোৱালি, নাখাওঁ ভাত খোৱালি, নিগিলো কি কৰ কৰ। গতিকে গিলাটো সম্পূৰ্ণ আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপোনাক যি লাগে, যি বিচাৰিছে, যি হ'ব বিচাৰিছে, আপোনাৰ জীৱনৰ লক্ষ্য, আশা, আকাংক্ষা, উচ্চাকাংক্ষা, প্ৰয়োজনীয়তা, তাড়না, যি বুলিয়ে নকওক লাগিলে, আপোনাক যদি লাগিছে আপুনিহে সেই বস্তুটো অনুসন্ধান কৰি যাব লাগিব। চ'ৰ্চ এভেইলেবল, আপুনি তাৰ সমাধান সূত্ৰ পাব, কিন্তু গ্ৰহণ কৰা আৰু নিজৰ জীৱনত প্ৰয়োগ কৰাটো সম্পূৰ্ণ আপোনাৰ ওপৰতহে নিৰ্ভৰ কৰিব। যিমানে মটিভেটৰ বা পৰামৰ্শদাতা নোলওক কিয়, আপুনি যেতিয়া নিজৰ মানসিকতা বা নিজৰ জীৱন সলনি কৰিম বুলি নাভাবে, তেতিয়ালৈকে আপোনাৰ জীৱন কিন্তু কোনোৱে সলনি কৰিব নোৱাৰে। এই কথা নিশ্চিত। বাৰু যিখিনি হওক, মই ভাবোঁ আপোনালোকে ইয়াৰ দ্বাৰা কিবা এটা নহয় কিবা এটা উপলব্ধি কৰিবলৈ সক্ষম হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।